বিচাৰোঁ আৰু মনৰ আশা আছে তাকে কেইবাৰ জনাওঁ কৈ লিখিব আৰু দাদা ক'ত যাবা দিয়া ক'ত যাবা দৌল Hey guys, welcome back to my YouTube channel Nilus Vlog. আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ইংৰাজী প্ৰথমটো দিন। Happy New Year 2023. বাকী মানে এতিয়া দেউতাৰ লগত আছে, দাদা আছে। আমাৰ মানে দেৰগাঁও শিৱদৌলত এগছ চাকি জ্বলাই থৈ আহোঁগৈ যাতে বছৰটো ভগৱানে মংগল কৰক। বাকী সমূহ অসমবাসীলৈ হেপী নিউ ইয়েৰ। ঠিক আছে, বলক এতিয়া আৰু ভিডিঅ'টো আপোনাৰ আৰম্ভ কৰোঁ আৰু মজাকৈ। পানী আমাৰ দয়াক পাই গ'লো এইফালে পাৰ্থত দা বাকী আৰু দয়া হেপী নিউ ইয়েৰ থেংক ইউ মানে দলপা আহিলেগে ন চাকি গছ চলাই নতুন বছৰ বুলি তোমাৰ চেনেলৰ তৰফৰ অসমবাসী ৰাইজলৈ বহুত বেছি নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ চব সকলো ভালে থাকক এণ্ড তুমিও ভালে থাকা এণ্ড তোমাৰো চেনেলটো ভালে থাকক সেইটোৱে মানে সকলোৱে ছাপোৰ্ট কৰে ন একদম চিয়'ৰ মানে যেনেকৈ মানে দয়াক আমাক ছাপোৰ্ট কৰিলা মোকো তেনেকৈ ছাপোৰ্ট কৰিবা নিশ্চয় মানে সকলোৱে ছাপোৰ্ট কৰিলেহে মানে আগবাঢ়ি যাব পাৰিম আৰু বাকী আৰু ঠিক আছে চাই থাকক ভিডিঅ' দৌল পাই গৈছি আৰু ফাইনেলি দৌলৰ ৰাস্তাত সোমাই গ'লোঁ এতিয়া আৰু মজাকৈ আৰু গৈহে থাকিম আৰু চাই থাকক আৰু ৰাইজ চাই থাকক Hey guys, ফাইনেলি মানে আমি দৌলৰ আপত উঠিছোঁ আৰু আজি বহুত মানুহ হৈ গৈছে মানে যিহেতু প্ৰথম নতুন বৰ্ষ আজি প্ৰথমটো দিন ইংৰাজীৰ সেইটো কাৰণে অলপ গাড়ী চাড়ী ৰখাই লওঁ মজাকৈ আৰু চবৰে মানে চাৰিওফালে পৰিৱেশটো ঘূৰাই দিছোঁ মজাকৈ এইটো মজাকৈ আৰু মানে আমি দৌল পাইছোঁহি ইয়াত চাকি তাকি লৈ লওঁ মজাকৈ এতিয়া লৈছে এনেকৈ মই চিনেমেটিকটা দেখাম আৰু চাই দক মজাকৈ কৈ আছোঁ কি মানে মানুহ বহুত আছে আজি চাই দক মজাকৈ ফাইনেলি মানে আমি দৌলৰ উঠিছোঁ মহন্ত দিদা হেপী নিউ ইয়েৰ এয়াই হৈছে আমাৰ শিৱ মন্দিৰত থকা বান্দৰবিলাক এইবিলাক উৎপত্তা মস্ত তালুক দা হেপী নিউ ইয়েৰ থেংক ইউ ফাইনেলি মানে আমি নতুন সংবাদৰ দুজন মানে মৰম লগা এজন দাদা পাইছোঁ কেনেকুৱা কওকচোন ভাল লাগিছে নতুন বছৰৰ কাৰণে সকলো তোমাৰ চেনেলৰ সকলো দৰ্শক আহিবলগীয়া সকলো দিনবোৰ যাতে সকলোৱে সুখৰ হওক শান্তিয়ে হওক আৰু তোমাৰ চেনেলৰ যিসকল দৰ্শক আছে তেওঁলোকলৈও আমাৰ ফালৰ পৰা অতি মৰম যাচিলোঁ যাতে নতুন বছৰে নতুন সুখ শান্তি আপোনাৰ পৰিয়াললৈ ঘূৰাই আনক আচলতে কৰোণাৰ পিছত যিটো পৰিৱেশ সৃষ্টি হৈছিলে কৰোণা মহামাৰীৰ পিছত এতিয়া ভক্তপ্ৰাণ ৰাইজ আহিছে আমাৰ ঐতিহ্য মন্দিৰ দেৰগাঁও নেগেটিভ মন্দিৰত সকলোৱে মনোবাঞ্ছা পূৰ্ণ হওক তাৰে কামনা কৰিলোঁ থেংক ইউ আৰু আপোনালোকৰ থাকিলে মানে নতুন সংবাদৰ তৰফৰ পৰা অসমবাসীলৈ নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু ধন্যবাদ ঠিক আছে
বিদ্যান দা নতুন বছৰৰ শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা থাকিলে অসমবাসী ৰাইজলৈ ধন্যবাদ কিবা এটা আজি পুৱাই আমি নেঘেটিং শিৱদৌললৈ আহিলোঁ শিৱদৌলত খুব ভাল লাগিছে বিগত 2 বছৰ সুবিশিষ্ট পৰিৱেশৰ বাবে ভক্তৰ সংখ্যা সীমিত কিন্তু এইবাৰো কিছু চৰকাৰী নীতি নিৰ্দেশনা জাৰি কৰিছে বাবে হয়তো বহুতে আহিবলৈ অকণ অপৰাধ হৈছে তাৰ মাজতো কিন্তু যিসকল আহে সদায় অনুষ্টুপীয়াকৈ হ'লেও আহি পেলাই বাবা ভোলানাথৰ আশীষ লৈছে যে নতুন বছৰটো ভালদৰে পাৰ হওক আমিও সমূহ অসমবাসী তথা ভাৰতবাসীক এয়া কামনা কৰিছোঁ ধন্যবাদ আৰু আপোনালোকৰ চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰাও শুভেচ্ছা জনালোঁ ধন্যবাদ মানুহখিনি পাতি লোৱা অলপ এইফালে আছে নেকি কৈছোঁ দেউতাই মানে বান্ধক হেৰি দিলে চাউল দিলে চাউল দি পেলাই আজি মানে বহুত মানে হেৰিয়াৰ মাজত ভিৰৰ মাজত ভগৱানৰ শ্ৰীচৰণত চাকিগছ জ্বলাই আহিলোঁ জ্বলাই মেলি এতিয়া মানে ভালকৈ আকৌ এদিন আহিম ধুনীয়াকৈ আজি যিহেতু মানুহ ভিৰ কাৰণে সম্পূৰ্ণ কথা ভালকৈ বুজাব পৰা নাই এদিন বুজাই ক'ম সেইকাৰণে হৈছিলে কোনে প্ৰতিষ্ঠা কৰিছিলে এতিয়া আৰু চাই থাকক মই আপোনালোকক নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে ভাল হওক মংগল হওক ভগৱান কৰিছোঁ সকলো যাতে ভালে হওক আৰু ইয়াৰ যোনটো চেনেলটো যেন আছে মোৰ পিনৰ পৰা এটা অনুৰোধ ভালকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াক মৰম দিয়ক আৰু ই যেন আগবাঢ়ি যাব পাৰে মই ইয়াকে চ' গাইজ আজি ভিডিঅ'টো মানে ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে ন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি বেছি ভাল লাগে ন ধাচ ধুচ মাৰি পেলাই পূৰা মানে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু পুনৰবাৰ কৈছোঁ 2023 ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ গোটেই অসমবাসীকে বাকী থেংক ইউ বাই বাই